নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ দ্বিতীয় পাঠটি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা আৰু ইয়াৰ অসমীয়া অৰ্থবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। তোমালোকক দ্বিতীয় পাঠত দিয়া আছে সৰ্বনাম পদ প্ৰয়োগাহ। সৰ্বনাম পদবোৰ কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি এই পাঠটি আলোচনা কৰা হৈছে। এতিয়া তোমালোকে চাই যাবা সহ সংস্কৃতং পঠতি, তেওঁ সংস্কৃত পঢ়ে, তো ইতিহাসং পঠত, তেওঁলোক দুজনে ইতিহাস পঢ়ে, তে বিদ্যালয়ে পঠন্তি, তেওঁলোকে বিদ্যালয়ত পঢ়ে, তং কিং পিবসি, তুমি কি পি খাইছা, জুৱাং কিমৰ্থং হসথ, তোমালোক দুজনে কিয় হাঁহিছা, জুৱং কুত্ৰ গচ্ছথ, তোমালোক কলৈ যোৱা, অহং হসামি, মই হাঁহিছোঁ, আবাং উদ্ৰাণী ভমাবহ, আমি দুজনে বাগিচাত ফুৰিছোঁ, বয়ং সত্যং বদামহ, আমি সত্য কথা কওঁ, চা পত্ৰং লিখতি, তাই চিঠি লিখিছে, তে ফলে খাদতঃ, তেওঁলোক দুজনীয়ে ফল খাই আছে, তা চলচ্চিত্ৰং পশ্যন্তি, তেওঁলোক কেইগৰাকীয়ে চিনেমা চাইছে, অয়ং মম পিতৃব্য, এইজন মোৰ খুৰা, ইয়ং গায়িকা, এইগৰাকী গায়িকা, এতৎ পক্বং ফলম, এইটো পকা ফল, ইদং মম পুস্তকম, এইখন মোৰ কিতাপ, এষঃ মম ভ্ৰাতা, এইজন মোৰ ভাই, এষা মম ভগিনী, এইজনী মোৰ ভনী, এতৎ মম বস্ত্ৰম, এইখন মোৰ কাপোৰ, এতে ছাত্ৰাঃ আগচ্ছন্তি, এই ছাত্ৰসকল আহি আছে, ইয়া ইচ্ছতি সা ইয়াতি, যিয়ে বিচাৰে তাই যায়, অছো জনঃ অস্মাকং আচাৰ্যঃ, সেইজন মানুহ আমাৰ শিক্ষক, ইয়ঃ লিখতি সঃ লেখকঃ, যিজনে লিখে তেওঁ লেখক। তোমালোকে নিশ্চয় অসমীয়া অনুবাদখিনি বুজি পালা। তোমালোকৰ সহায়ক হোৱাকৈ মই অসমীয়া অনুবাদ আৰু প্ৰশ্ন উত্তৰসমূহ লিখি দিছোঁ। তোমালোকে ভালদৰে চাই বহীত টুকি ল'বা। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ধন্যবাদ। নমস্কাৰ।